বাগবৰ পাহাৰ আৰু একদম সুন্দৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ এই দেখিছে বাগবৰৰ ঘাট সত্ৰ। তো নমস্কাৰ সমূহ অসমবাসী গান ইউটিউব চেনেল স্বাগতম জনালোঁ। তো আজি যাইছোঁ ফ্ৰেণ্ড বাগবৰ আৰু তাত মানে যাই আছোঁ এই কৌশিক ব্ৰ আমি যিহেতু আহিছোঁ হেলমেট গোটেই ৰেডি আৰু এই সুন্দৰ ঠাইখনত মানে আপোনালোকক সম্পূৰ্ণ দেখাম আৰু তাত এতিয়া যাই থাকোঁ নে কি কৌশিক ব্ৰ এটা মজা লাগিব টান ফূৰ্তি লাগিব এতিয়া বলক দেখাম আৰু নিশ্চয় এতিয়া বলক ফ্ৰেণ্ড। বাগবৰ যিখন পাহাৰ আছে মানে পাহাৰখনলৈ আমি এতিয়া বৰ্তমান যোৱা নাই, কিন্তু আমি এতিয়া এই ব্ৰহ্মপুত্ৰ এটি দেখিছেনে বিশাল মহাবুব এই ব্ৰহ্মপুত্ৰ নদীটো দেখিছেনে, সেই নদীটোত এতিয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে আৰু সঁচাকৈ এটা ভাল লাগিছে আৰু আপোনালোকক বেক কেমেৰা দি দেখাই আছোঁ। এই চাওক মহাবুব ব্ৰহ্মপুত্ৰ নদীটো চাওক ফ্ৰেণ্ডছ, এই সুন্দৰ নাজাৰা ইমূৰা সিমূৰ দেখিছে ফ্ৰেণ্ডছ, সেই চিনিয়ে নাপাব সেই আৰু এটা খুবেই ভাল লগা কথা, কাৰণ এই ব্ৰহ্মপুত্ৰ নদীটো চাব গ'লে ধৰক গুৱাহাটীত এনেকুৱা নহয় যে আমাৰ ইয়াতে নিচে বাগবৰ হওক এনেকৈ বহৰী ছাইড হওক এনেকৈ এই ছাইডে মানে কি ব্ৰহ্মপুত্ৰ নদী সকলোৱে মানে বিচিত্ৰ হৈ আছে। গতিকে আজি এই দৰ্শন লাভ কৰি পাৰিলোঁ, মানে ব্ৰহ্মপুত্ৰ নদী দেখিলোঁ, সঁচাকৈ বহুত ভাল লাগিছে। আৰু বৰপেটা জিলাৰ মানে শেষ মানে বাগবৰ যিটো ছাইড একদম শেষ মানে, আৰু ইয়াৰ পিছত আৰু দেখিছে আপোনালোকেতো দেখা পালে ব্ৰহ্মপুত্ৰ নদীটো দেখা পালে ফ্ৰেণ্ডছ। গতিকে এই বাগবৰ এইখানে পাহাৰ আৰু প্ৰকাণ্ড শিল আৰু এইখানে শেষ মানে পাহাৰ আৰু একদম বহুত আমাৰ এই বৰপেটা ডিষ্ট্ৰিক্টতো এই সুন্দৰ এখন পাহাৰ আছে বাগবৰ, ইয়াতে আহিব পাৰে আৰু মজা ল'ব পাৰে ফ্ৰেণ্ডছ। আৰু এয়া চাওক এই ভাগাৰ আহি গৈছে ফ্ৰেণ্ডছ, দাউৰি আছোঁ ফ্ৰেণ্ডছ, দিছ ইজ মাই গড এনাৰ্জি। মানে আচলতে তেওঁলোকক চিলেক্ট কৰা ভাল, যিসকলে সদায় মানে কষ্ট কৰি থাকে দুগুণ কষ্ট কৰে, তেওঁলোকক সদায় চেলুট, যিসকলে সদায় কষ্ট কৰি আমাক খুৱাই আছে। আৰু আমি আজি ফিল্ড বুজি পালোঁ যে এখন পাহাৰত যেতিয়া উঠিব লগা হয় কষ্টৰ অনুভৱটো কেনেকুৱা হয়। গতিকে যাই আছোঁ যিমান। চ' ফ্ৰেণ্ডছ এয়া দেখিছে দিছ ইজ বাগবৰ পাহাৰ আৰু একদম সুন্দৰ মানে কি পাহাৰখনত দেখিছে প্ৰকাণ্ড শিলে আৰু এনে মানে যাই আছোঁ আমি আৰু দেখিছে একদম মানে অ' মাই গড ৰানিং ওপৰলৈ এনেকৈ এক্সাৰচাইজ কৰি যাব পাৰিব ফ্ৰেণ্ডছ। প্ৰকাণ্ড শিলৰ দুটাৰ মাজত দেখিছে এইখিনি অলপ কিবা ফুলম দেখিছোঁ ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে নানো এই কণমানি এটা এই প্ৰকাণ্ড শিলৰ ওপৰত আছে। কি কৰিছা ভাইটি? প্ৰকাণ্ড শিলত উঠি আছে ভাইটি, কি খবৰ ভালনে? এয়া আমি বাগবৰ যিখন পাহাৰ ওপৰত উঠি আছোঁ আৰু দেখিছে প্ৰকাণ্ড শিল একদম, আৰু চাওক দেখিছে ফ্ৰেণ্ডছ হাজাৰো চাবলৈ আহিলেতো একদম মানে মজা লাগিছে। ওপৰলৈ উঠি যাই আছোঁ, এতিয়া ভৰি বিষাই গৈছে, সেই দেখিছে প্ৰকাণ্ড শিল আৰু ওপৰলৈ যাই আছোঁ এতিয়া। ইয়াতো দেখিছে আপোনালোকে, ইয়াতো গুণাৰে একদম গেট হৈ গৈছে আৰু সেয়াতো অলপ আছে প্ৰকাণ্ড শিল, বহুত উঠি আহিলোঁ আৰু আমি দেখিছে সেই তলৰ পৰা আহিছোঁ, মনিব নোৱাৰিব ইমান তলৰ পৰা আহিছোঁ। এতিয়া এনাৰ্জি গোটেই গুচি গ'ল। এয়া নাজাৰাখন দেখিছে, এয়া বাগবৰ এইখনে পাহাৰ হৈছে আৰু এয়া সুন্দৰ নাজাৰা। আৰু এয়া দেখিছে সেই বৰপেটা জিলাৰ বাগবৰৰ সেই যিখন পাহাৰটো দেখিছে প্ৰকাণ্ড শিল, আৰু সেই দূৰত দেখিছে না সেতি আছে ব্ৰহ্মপুত্ৰ নদীটো দেখিছে ফ্ৰেণ্ডছ, আৰু সেতি দেখিছে ব্ৰহ্মপুত্ৰ নদী, অতি সুন্দৰ ঠাই। আৰু দেখিছে একদম নাজাৰা চক, এই টাউনবিলাকৰ চহৰবিলাক নাজাৰা চক ফ্ৰেণ্ডছ, একদম কি বঢ়িয়া লাগিছে। আৰু সেয়া দেখিছে ব্ৰহ্মপুত্ৰ নদীটো, আৰু এয়া চাওক আৰু ইয়াৰ পৰা জুম কৰি চাওক কিমান তলৰ পৰা উঠি আহিলোঁ আমি, ভাগৰ আহি গৈছে ফ্ৰেণ্ডছ। আৰু অলপমান আছে বাকী, আৰু অলপমান বাকী আছে মাত্ৰ, একদম ভাগৰ আহি গৈছে ফ্ৰেণ্ডছ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ এই দেখিছে বাগবৰৰ বৈঠাপুত্ৰ ঘাট সত্ৰ, আৰু এইখন হৈছে গেটখন, আৰু এতিয়া ভিতৰৰ ভাগত যাম আপোনালোক। চ' ফ্ৰেণ্ডছ এয়া দেখিছে আপোনালোকে বৈঠাঘাট সত্ৰখন দেখিছে বাগবৰৰ, আৰু মহাপুৰুষ মাধৱদেৱৰ সত্ৰখন এই চাৰিওফালে দেখিছে আপোনালোকে, অতি সুন্দৰ নাজাৰা চাওক। আৰু এয়া দেখিছে এই বাগবৰ পাহাৰখন দেখিছেনে ফ্ৰেণ্ডছ, দেখিছে বাগবৰ এখন এই স্থাপন কৰিছে এতিয়া বাগবৰতে, আৰু এইখন দেখিছে চাৰিওফালে আপোনাক দেখাই দিছোঁ। এই ব্ৰহ্মপুত্ৰ নদীৰ ঠিক কাষতে আছে বাগবৰ সত্ৰত, আপোনালোকে আহিব পাৰে, এই সত্ৰৰ দৰ্শন ল'ব পাৰে।
ফ্ৰেণ্ডছ এয়া দেখিছে মহাপুৰুষ মাধৱদেৱে এই বৈঠাঘাট সত্ৰখন আসনখন দেখিছে ফ্ৰেণ্ডছ এই সুন্দৰ আসন ফ্ৰেণ্ডছ আৰু সঁচাকৈ দেখিছে চাওক আপোনালোকে এইখন হৈছে বৈঠাঘাট সত্ৰখন ফ্ৰেণ্ডছ আপোনালোকে দেখিছে সুন্দৰ এয়া চাওক হালধীয়া বাঁহ দেখিছে একদম ফ্ৰেণ্ডছ ৱাও মাই গড এনেকুৱা মানে খালা খালা ছিষ্টেম আছে চাওক ফ্ৰেণ্ডছ আপোনালোকে দেখিছে এই এক তৰফ দুই তৰফ কেনে ছিষ্টেমৰ বাঁহ দেখিলোঁ আজি ফাৰ্ষ্ট টাইম চাওক আপোনালোকে কৌশিক ব্ৰ চেনেলটো সাবস্ক্ৰাইব কৰিব মোৰ চেনেলৰ নাম কৌশিক দাস 987 আপুনি সকলোৱে চাব চ' ফ্ৰেণ্ডছ আপোনালোকক এই সুন্দৰ বাগবৰত যে যিখন পাহাৰ আছে পাহাৰখন সুন্দৰ দেখালোঁ আৰু তাত যে কি ফিলিংছ আছে চব ক'লোঁ আপোনালোকক আৰু এই ব্ৰহ্মপুত্ৰ নদীটো আপোনালোকক সুন্দৰকৈ দেখালোঁ আৰু লগতে মহাপুৰুষ মাধৱদেৱে এই যিখন বৈঠা মানে ঘাট যিখন সত্ৰ আছে সেইখন সত্ৰকো সুন্দৰকৈ দেখালোঁ গতিকে আজি ব্লগটো কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰি সকলোকে জনাই দিব আৰু কাষত থকা ঘণ্টা নিচিনা ছবিটো টিপি অন কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু ফ্ৰেণ্ডছ গতিকে আজিলৈ এৰিছোঁ মই এনেকৈ অন্য ব্লগত লগ পাম গতিকে সমূহ অসমবাসীক ধন্যবাদ জনালোঁ বাই বাই টাটা